নমস্কাৰ Assam GKRaj চেনেললৈ স্বাগতম জনাইছো আজি প্ৰথম প্ৰশ্নটো হৈছে কোনে আহোম ৰাজ্যত পাইক প্ৰণালী ডিজাইন কৰিছিল ইয়াৰ অপচনসমূহ দিয়া আছে উমাই তামুলী বৰবৰুৱা প্ৰতাপ সিংহ লাচিত বৰফুকন আৰু চক্ৰপাণি বৰবৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ক উমাই তামুলী বৰবৰুৱা 2 নম্বৰ প্ৰশ্নটো দিয়া আছে শৰাইঘাটৰ যুদ্ধত মোগল সেনাক নেতৃত্ব কোনে দিছিল ইয়াৰ অপচনসমূহ দিয়া আছে জয় সিং 1 ৰাম সিং 1 জয় সিং 2 আৰু বিশন সিং ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ ৰাম সিং 1 3 নম্বৰ প্ৰশ্নটো দিয়া আছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন ইয়াত অপচনসমূহ দিয়া আছে বীৰপাল ৰত্নধ্বজ পাল ময়ূৰধ্বজ পাল আৰু সত্যনাৰায়ণ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ক বীৰপাল 4 নম্বৰ প্ৰশ্নটো দিয়া আছে হস্তি বিদ্যানৱ কিতাপখন কোনজন আহোম শাসকৰ অধীনত লিখা হৈছিল ইয়াৰ অপচনসমূহ দিয়া আছে প্ৰমত্ত সিংহ ৰুদ্ৰ সিংহ শিৱ সিংহ আৰু ৰামেশ্বৰ সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ শিৱ সিংহ 5 নম্বৰ প্ৰশ্ন কোনটো ৰাজবংশৰ মুদ্ৰাক নাৰায়ণী বুলি জনা গৈছিল ইয়াত অপচনসমূহ দিয়া আছে কছাৰী কোচ কমতা আৰু চুতীয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ কোচ ৰাজবংশৰ 6 নম্বৰ প্ৰশ্ন অসমত ভূমি জৰীপৰ ব্যৱস্থাৰ আৰম্ভ কোনে কৰিছিল ইয়াৰ অপচনসমূহ দিয়া আছে গদাধৰ সিংহ ৰুদ্ৰ সিংহ নৰনাৰায়ণ আৰু উদয়াদিত্য সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ক গদাধৰ সিংহ 7 নম্বৰ প্ৰশ্ন মাধৱ গণ্ডলী কোন ৰজাৰ পৃষ্ঠপোষক আছিল ইয়াৰ অপচনসমূহ দিয়া আছে মহামাণিক্য নৰনাৰায়ণ ৰুদ্ৰ সিংহ আৰু গদাধৰ সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ক মহামাণিক্য 8 নম্বৰ প্ৰশ্ন দিয়া আছে কোচ ৰজা নৰনাৰায়ণৰ কেতিয়া মৃত্যু হৈছিল ইয়াৰ অপচনসমূহ দিয়া আছে 1581 1584 1587 আৰু 1590 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ 1587 9 নম্বৰ প্ৰশ্ন দিয়া আছে কিমান চনত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিল ইয়াৰ অপচনসমূহ দিয়া আছে 1802 1826 1830 আৰু 1832 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ 1826 10 নম্বৰ প্ৰশ্ন দিয়া আছে শৰাইঘাটৰ যুদ্ধৰ সময়ত লাচিত বৰফুকনক নেতৃত্ব দিয়া দ্বিতীয়জন কোন আছিল অপচনসমূহ দিয়া আছে চুকুলাউদা বুঢ়াগোহাঁই চেংমুন বুঢ়াগোহাঁই ৰুচিনাথ বুঢ়াগোহাঁই আৰু আটন বুঢ়াগোহাঁই ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ আটন বুঢ়াগোহাঁই 11 নম্বৰ প্ৰশ্নত দিয়া আছে লাচিত বৰফুকনৰ দেউতাকৰ নাম কি ইয়াৰ অপচনসমূহ দিয়া আছে মোমাই তামুলী বৰবৰুৱা টাঙাচু বৰবৰুৱা দিহিঙীয়া আলুন বৰবৰুৱা আৰু চক্ৰপাণি বৰবৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ক মোমাই তামুলী বৰবৰুৱা 12 নম্বৰ প্ৰশ্ন দিয়া আছে অসমৰ পৰা কোনে বিখ্যাত দণ্ডী মাৰ্চেত যোগদান কৰিছিল ইয়াৰ অপচনসমূহ দিয়া আছে নবীন চন্দ্ৰ বৰদলৈ তৰুণৰাম ফুকন কুলধৰ শইকীয়া আৰু লীলাধৰ বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ লীলাধৰ বৰুৱা 13 নম্বৰ প্ৰশ্ন দিয়া আছে কামৰূপৰ পাল ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন অপচনসমূহ দিয়া আছে ধৰ্মপাল গোপাল গদাধৰ সিংহ আৰু প্ৰমত্ত সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ গদাধৰ সিংহ 14 নম্বৰ প্ৰশ্ন দিয়া আছে কিমান চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল ইয়াৰ অপচনসমূহ হৈছে 1671 1723 1630 আৰু 1675 ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক 1671 15 নম্বৰ প্ৰশ্ন দিয়া আছে মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল ইয়াৰ অপচনসমূহ দিয়া আছে দেটছুং মিৰ্জুমলা তুৰ্বুক আৰু মিজানাথান ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ গ তুৰ্বুক যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক এটা কৰি দিব লগতে আগলৈ নতুন ভিডিঅ'সমূহ পাবলৈ ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ